আজি বিশ্বকৰ্মা পূজা আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই ভিডিঅ'টোত মই বিশ্বকৰ্মা কোন আৰু বিশ্বকৰ্মা পূজা ক'ত ক'ত পালন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। বিশ্বকৰ্মা হৈছে সকলোৰে সৃষ্টিকৰ্তা। তেওঁ হিন্দু ধৰ্মৰ স্থাপত্য আৰু শিল্পৰ দেৱতা। সেয়ে তেওঁক দৈবিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয়। তেওঁক দেৱতাৰ শিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা অষ্টম বসু প্ৰভাস আৰু দেৱগুৰু বৃহস্পতিৰ ভগিনী যুগসিদ্ধাৰ পুত্ৰ। ঋগ্বেদত উল্লেখ থকা অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁক কল্যাণকৰ্মা, বিধাতা, বৈদান্য আদি নামেৰে জনা যায়। আৰু ঋগ্বেদত এয়াও উল্লেখ আছে যে তেওঁ সৃজনীশীল শক্তিৰ বলতে গোটেই বিশ্বক ধৰি ৰাখিছে। বিশ্বকৰ্মাই লংকা নগৰী, বিশ্বভুৱন, বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, কাৰ্তিকৰ শক্তি আৰু প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তি আদি নিৰ্মাণ কৰিছিল। আৰু এতিয়া মই বিশ্বকৰ্মা পূজা ক'ত ক'ত পালন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। বিশ্বকৰ্মা পূজা ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয়। আৰু এটা কথা, ভাৰতত দুটা ৰূপত বিশ্বকৰ্মা পূজা পালন কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মা আৰু ৰাজহংস বাহন আৰু সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহনৰ পূজা পালন কৰা হয়। আৰু ইমানতে মোৰ আজি এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।